কম বাজেটত এটা ধুনীয়া এটা কালচাৰ স্পিচৰ পাপি এটা মই দিবলৈ যাই আছোঁ ফ্ৰী মেলত আৰু ভিডিঅ'টো কণ্টিনিউ চাই দিব। আজি ভিডিঅ'টো স্পেচিয়েল হ'বলৈ যাই আছে। হাই হেল্ল' কি খবৰ? সকলো ভালে চাগে? মোৰো ভাল। আৰু মোৰ চেনেল চাই আছে আপোনালোকে পাৰ্থ ডগ আছামিজ। চ' বন্ধুসকল, আজি কালচাৰ স্পিচত আপোনালোকে কোনো বন্ধুসকল 2000 টকাত কালচাৰ স্পিচত কোনো নিদিয়ে আৰু মই এপিছে দি আছোঁ মাত্ৰ 2000 টকাত বন্ধুসকল। আৰু সেইখিনি মই দেখুৱাই দিম কোনটোৰ ভিতৰত কিমান দাম। চ' কালচাৰ স্পিচৰ বন্ধুসকল মই 2000 টকাত ফ্ৰেমেল এটা দি আছোঁ বন্ধুসকল। যদি আপোনাৰ লগা থাকে স্ক্ৰীনত নাম্বাৰটো দি থোৱা আছে। চ' বন্ধুসকল, ভিডিঅ'টো স্পেচিয়েল হ'বলৈ যাই আছে আৰু ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাই থাকিব। আজি ভিডিঅ'টো মই আপোনাক দেখুৱাই দিম কোনটো পাপি মানে দাম কেনেকুৱা মানে দেখুৱাই দিম বন্ধুসকল, আৰু ভিডিঅ'টো চাই থাকক। ফাইনেলি বন্ধুসকল, আৰু মোৰ ওচৰত এতিয়া বৰ্তমান 3টা পাপি আছে বন্ধুসকল, আৰু কোনটো কেনেকুৱা প্ৰাইজৰ আপোনালোকে দেখুৱাই দিছোঁ। আপোনালোকে কেনেকুৱা প্ৰাইজত আপোনালোকে দাম সুধি থাকে, সেইকাৰণে মই কোনটো দামত প্ৰাইজৰ এইটো আপোনালোকে দেখুৱাই দিছোঁ আৰু কেনেকুৱা ধৰণৰ প্ৰাইচটো কেনেকুৱা হয়। আৰু বন্ধুসকল, এতিয়া মোৰ ওচৰত আছে এভেইলেবল এতিয়া এইপিনে মেল ফিমেল হৈ আছে বন্ধুসকল, চাই ল'ব পাৰে। মেল ফিমেল হৈ আছে আৰু বহুতো কিউট হৈ আছে। আৰু এইপিনে আছে মোৰ ফিমেল এজনী আছে, ইয়াত সোমাই দিছোঁ। চ' বন্ধুসকল, আৰু মই মোবাইলটো ষ্টেণ্ডত থৈ লওঁ, তাৰপিছত আপোনালোকৰ হেয়াৰ কণ্ডিশ্যনটো কেনেকুৱা ব্ৰিড কি কেনেকুৱা মই চব দেখুৱাই দিছোঁ বন্ধুসকল। ভিডিঅ'টো চাই থাকক বন্ধুসকল। আৰু 2000 টকীয়া পাপিটো আপোনালোকে চাই লওক, কিমান ধুনীয়া কিউট আছে পাপিটো, চাই লওক। বহুতেই ভাল আৰু হেয়াৰ কণ্ডিশ্যনটো খুবেই ভাল। আৰু এইটো 2000 টকাত কালচাৰ স্পিচ আপোনালোকৰ পাপি দি আছোঁ। আৰু বন্ধুসকল, আপোনাৰ লগা থাকিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু সেইটো চাই লওক। যদি আপোনালোক কাণ পৰি থকা যদিও লাগে, কাণ পৰি থকাটো পাব। আৰু খালি এইটোহে 2000 টকা দিছোঁ। কেলৈ দিছোঁ এইটো আপোনালোকক পিছত কৈ আছোঁ বন্ধুসকল। আৰু এইটো ফেমিলত আপোনালোকক দি আছোঁ মই 2000 টকাত। সেইভাগে আপোনাৰ 5000 6000 এটা কালচাৰ স্পিচৰ দাম পাই যাব। আপোনাৰ ইমান কম বাজেটত লাগে যদি, কম যদি আপোনাৰ বেলেঞ্চ আছে যদি, আপোনালোকে 2000 টকাৰ কালচাৰ স্পিচৰ পাপিটো অৰিজিনেল পাপি হয় আৰু পাপিটো ল'ব পাৰিব। বহুতে কিউট আছে, চাই লওক বন্ধুসকল, কিমান ধুনীয়া পাপিটো চাই লওক। আৰু ইয়াৰ হেয়াৰ কণ্ডিশ্যন চাই লওক আৰু নিজে চাই ল'বহি। যদি আপোনাৰ পচন্দ হ'লে আপুনি নিবহি, পচন্দ নহ'লেতো নিব নালাগে। আৰু চাই মেলি আপোনাৰ পাপিটো লৈ যাব পাৰিবহি। ডিছকাউণ্ট নহয়, খালি 2000 টকা আপোনাক এইটো পাপি দি দিব পাৰিম। এইটোহে দেই জেনেৰেলি। আৰু এটা পাপি আছে, সেইটো দেখুৱাই দিছোঁ আপোনাৰ, সেইটো দাম কিমান দেখুৱাই দিছোঁ। আৰু বন্ধুসকল, আৰু ই হৈছে মেল। আৰু মেলত চাই লওক কি ধুনীয়া পাব পোৱালি, চাই লওক। আৰু মেল আৰু এই হেয়াৰ কণ্ডিশ্যনটো বহুতেই ভাল। আৰু ইয়াৰ নেগুটো বহুত ষ্ট্ৰং আছে, চাই লওক, বহুত ষ্ট্ৰং আছে। আৰু এনেকুৱা যদি লগা থকা স্ক্ৰীণত থকা নাম্বাৰটো দি থোৱা আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু ইয়াৰ হৈছে দাম আপোনাৰ 4000 টকা। আৰু সেইভাগে আপুনি যদি মোৰ ইউটিউব চেনেল যদি চাই আহে, মাত্ৰ 3500 টকাত মই আপোনালোকক দি দিব পাৰিম। 3500 টকাত এইটো ধুনীয়া এটা পাপি পাব। গঠন বহুতেই ভাল, বহুত মস্ত। আপোনাৰ নিজে মোৰ ওচৰলৈ আহিব, নিজে চাই ল'বহি, বোলে পাপিটো চাই লওঁ বোলে কেনেকুৱা। আৰু যদি আপোনাৰ মন পচন্দ হ'লে লৈ যাব পাৰিব, যদি মন পচন্দ নহ'লে নিব নালাগে, মই বেয়া নাপাওঁ। আৰু বন্ধুসকল, এইটো চাই লওক, বহুতেই কিউট আছে পাপিটো। আৰু মোটা বহুত শকত আছে। আৰু এনেই মোবাইলত দেখাটো বহুত বেলেগ পাৰ্থক্য, আৰু ডাইৰেক্ট আপুনি ৰিগেলি চোৱাটো বহুত পাৰ্থক্য আছে। আৰু এইটো ক্লিন কৰা নাই। এইটো যদি আপোনালোকে গা চা ধুৱাই পিনি ধুনীয়াকৈ দিয়ে, যদি ক্লিন কৰি দিয়ে আৰু ধুনীয়া চিক্সকৈ দেখাব। আৰু যদি আপোনাৰ লগা থাকে কৈছোঁ, আৰু স্ক্ৰীণত থকা নম্বৰটো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু এজনী আছে, সেইজনী আপোনালোক দেখুৱাই দিছোঁ, সেইজনী কেনেকুৱা। এইপিনে এটা লৈ আহিছোঁ, এইজনী হৈছে কালচাৰে হয়। আৰু কালচাৰে হয়, আৰু আপোনালোকৰ এইটো দেখাত কিমান কিউট আছে দেখিছেনে। আৰু হেয়াৰ কণ্ডিশ্যনটো বহুতেই ভাল আছে, আপোনাৰ নিজে চাই ল'ব পাৰিব। আৰু বহুত ভাল এনেকুৱা পাপি। এইটো মই দাম মাত্ৰ 2500 টকা দিম। আৰু ফিমেলে হয় এজনী ফিমেল হয়। আৰু এইটো 2500 টকাত যদি আপোনাৰ লগা থাকিলে 2500 টকা দি দিম। আৰু ইয়াৰ ফিজিকেলটো চাই লওক। আৰু লেতেৰা হৈ আছে, সিহঁতি বোকাত নামিলে, লেট্ৰিন কৰিব টাইমত বোকাত নামিলে লেতেৰা দেখি আছে। যদি আপোনালোকে এইটো ক্লিন কৰি দিয়ে যদি একদম মজা হ'ব। আৰু চুলি হেয়াৰটো চাই লওক, হেয়াৰটো বহুত ভাল। আৰু কাণটো চাই লওক। আৰু এইটো কালচাৰে হয় বন্ধুসকল। স্ক্ৰীণৰ নাম্বাৰটো দি থোৱা আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু বহুত কিউট পাপি, চাই লওক। মানে মই 2000 টকাত আপোনালোকৰ পাপিটো মই কেলৈ দি আছোঁ, চব কোৱালিটি লৈ আছে, কোৱালিটি লৈহে দাম। যদি আপোনালোকে কোৱালিটি লৈ পিনি যদি আপোনালোকে যদি পইচা খৰচ কৰিম বুলি ভাবে, কোৱালিটি লৈ খৰচ কৰিব পাৰে। যদি কোৱালিটিটো যদি বেয়া থাকে, তেতিয়া আপোনাৰ বহুত কম আছে। 1000টো পাই যাব, আপোনাৰ 1000-1500টো পাব। সেইবোৰ কোৱালিটিটো বহুত বেলেগ কালচাৰৰ আহিব। যিকোনো বিধ মানে কোৱালিটি লৈহে আপোনালোকৰ পইচাটো আপোনালোকে হিচাপ কৰিব। যে নেচাব যে ইমান দাম এইটো পাপি, যে আপোনালোকে নেচাব এই ইমান দাম বেলেগত দেখোন এইটো পাপি বোলে 1000 টকাতে পায় বোলে, আপুনি ইমান দাম কৰিছে কেলৈ, 3000 4000 5000 কেলৈ কৰি আছে। মানে বস্তুটো কোৱালিটি একেটা পাপিয়ে পাব, আৰু কোৱালিটিটো বহুত বেলেগ।
বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমান আছিলে যদি তাৰ ভিতৰত যদি আপোনালোকক মই কৈছোঁ নহয় 2000 টকাত দি আছোঁ এটা আৰু এটা দি আছোঁ 3500 আৰু এটা দি আছোঁ 2500 টকা যদি যোনটো পচন্দ হয় আপোনালোকে ল'ব পাৰে আৰু কোৱালিটিটো মই দেখুৱাই দিছোঁ কোৱালিটি লৈ আছে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীলৈ আৰু আজিলৈ বাবে নেক্সট ভিডিঅ' লগ পাইছোঁ থেংক ইউ